Welcome to my mini vlog. আজি আমি আহিছিলো তেজপুৰলৈ আৰু মোৰ তেজপুৰত অলপ কাম আছিল যেহেতু মই এমএ কৰি আছো তাৰে মই এছাইনমেণ্ট জমা দিব আছিল দৰং কলেজত তো গৈ আহিলো এতিয়া ঘূৰি পেলাই সো এতিয়া যাওঁ আমি টাইমছ হস্পিটালত কেইটামান মেডিচিন ল'ব আছে তাৰপিছত আমি ক'ত কি কৰোঁ গৈ থাকা আজি দিনটো কি কৰোঁ চাই থাকক বাই বাই এয়া গৈ আছো এইপিনে যেহেতু ভৰ্তক পিনে আমি আহিছিলোঁ তাতে বহুত ভিৰ হৈ আছিলে কৈছে যে আধা ঘণ্টামান সময় ল'ব তো আমি ভৰ্তকৰ পিনে আৰু এটা ৰাস্তা আছে টাৰ্ণিং লৈ য'ত নেকি সেইপিনে মানে মিছন চাৰিআলি গ'লে মানে শ্বৰ্ট ৰাস্তা হয় আমি সেইটো ৰাস্তা দিয়ে গ'লোঁ টাৰ্ণ কৰি লৈ মিছন চাৰিআলিত আমাৰ ট্ৰেফিক নহ'ব আৰু কাৰণ ইয়াত চাওক ফ্লাইঅভাৰ বনাই আছে তো আপোনালোকে ইয়াতে ট্ৰেফিকৰ অসুবিধা নাপাব আৰু কেইটামান পিছত পৰা এতিয়া উলটি গৈ আছোঁ আৰু বহুত ভোক লাগি আছে চ' আমি ভাবিছোঁ কিবা এটা খাই লোৱা যাওঁ চ' এতিয়া যাম কোনটো ৰেষ্টুৰেণ্টত সোমাওঁ আপোনালোকক দেখাইছে ৰেষ্টুৰেণ্টত খাবলৈ বহুত টেষ্টি সোৱাদ বস্তু পায় বুলি শুনিছোঁ চ' আমি ভাবিছোঁ তাতে সোমাওঁ আৰু আজি ট্ৰাই কৰি চাওঁ আৰু এই ৰেষ্টুৰেণ্টখন আছে আমাৰ একদম ৰ'ড ছাইড চ' আপোনালোকে কেতিয়াবা আহিলে খাব পাৰিব চ' আমিও তাতে গৈ পেলাই সোমামগৈ ৱেইটিং ফৰ লাঞ্চ এখেতৰ ইমান লাঞ্চ চাওকচোন আমাৰ কৰ্ণ আহি গ'ল কৰ্ণ চুপে খাই ল'লোঁ চুপ খাই উঠাৰ পিছতে আমাৰ ইয়াৰ ৰুটি আৰু চিকেন বাটাৰ মছলা এনেকৈয়ে আজিৰ দিনটো মোৰ সামৰণি পৰিলে থেংক ইউ ফৰ ৱাচিং মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ যদি ভাল লাগে চাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব থেংক ইউ